हेलो दोस्तों, मैं हूँ वाइफ हसन चाइल्ड बिलीफ चैनल में आपका स्वागत है। आज मैं बर्तमान पढ़ी थका कलेज आपको ब्लग बनाई फुल कलेज देखुवाई दिम। तो मोर प्रथम ब्लग भिडिओ हबले गई आसो, तो आपलोके लगत थाকক। तो लाहे लाहे जाओ आरु कलेजत गेट लगाई दिब लागिब। गेट लगाई दिल तो लाहे लाहे जाम आरु खोजकाढ़िए जाम, इमान दूर নহয়, मोर हस्पिटेल पर अलप दूरते है मोर कलेजखन। तो आपलोके देखि थाকক कलेजर বিষয়ে आपलोকক কৈ दिम। तो मैं टायरत उठिलो आरु लाहे लाहे खोजकाढ़ी गई आसो, आपलोके देखि आछे। तो आही फाइनल कलेज पालो, आपलोके देखि आछे। ইয়াত আপোনালোকৰ সেকেন্ড যেটো গেট হয়, সেকেন্ড গেটটো আপোনালোকক দেখাই দি আছো। ইয়াত লিখা আছে বিএছ কলেজ সোণালী জয়ন্তী তৰুণ। আৰু এইটো সেকেন্ড গেট হয়। আপোনালোকক লাহে লাহে ভিতৰত যাই ফুল কলেজটো দেখাবলৈ চেষ্টা কৰিম। এইটো আপোনালোকে দেখি আছে কলেজৰ গ্ৰাউণ্ড হয় আৰু কলেজৰ গ্ৰাউণ্ডত ইমান ভালকৈ মানে ই আছে, ফুল গছ আছে, গছ গছনি আছে, আপোনালোকে দেখি আছে। এইটো কলেজখন। कलेजखन आपलोके भालকৈ देखि আছে বিএছ কলেজ হাউলি। আৰু এই কলেজটো আপোনাৰ 1966 চনত এষ্টাব্লিছড হৈছিল। তো আপোনালোকে দেখি আছে আৰু ইয়াত ইয়াত আপোনাৰ কিবা এটা আছে স্মৃতি স্তম্ভ, আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰি আছো। দেখাই দিম ইয়াত স্তম্ভ কিবা আছে হৈল পিছত মানে স্কুলৰ পৰা কিবা কাৰণত গৈ কিবা জাৰ্ণিত গৈ মানে মৃত্যু হৈছিল, সেইবিলাক মানে নামবিলাক লিখা আছে। তো কলেজত মানে অকলে আহিছিলোঁ। কলেজত তো অকলে হোৱাৰ পিছত মানে মোৰ হোষ্টেলৰ চিনিয়ৰবিলাক মানে দাদাবিলাক ইয়াতে ঘূৰিবলৈ আহিছে, দেখিবলৈ পাইছে। এফালে বাৰুল দা আছে, ইলিয়াছ দা আছে আৰু ৰাছুল দা কিবা নাম আছিল তাত। তো আপোনালোকে দেখি পাই আছে। লাহে লাহে আপোনাৰ ফুল কলেজটো আপোনালোকক ভিডিঅ' কৰি ভালকৈ দেখাই দিম। তো আপোনালোকে লগত থাকক। তো আপোনালোকক যেটো মোৰ কলেজৰ যেটো হয় আপোনালোকৰ অডিটৰিয়াম হল হয়, অডিটৰিয়াম হলটো ভালকৈ দেখাই দিম, আপোনালোকে লগত থাকক। ইয়াত মানে যেটো এইটো কি গছ হয় বাৰু আপোনালোকে দেখা পাইছে। আপোনালোকে এইটো মানে এইটো কি গছ হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন, এইটো কি গছ হয় আপোনালোকে। তো গৈ আছো আৰু লাহে লাহে সেয়া মানে পাই গ'লো। প্ৰেক্ষাগৃহ হয়, মোৰ কলেজৰ প্ৰেক্ষাগৃহটো হয়। দাদাবিলাক মানে ফটোত ব্যস্ত হৈ আছে, ফটো তুলি আছে, আপোনালোকে দেখি আছে। আৰু সৌ সাইডত যেটো দেখি আছে আপোনালোকে দূৰৰ পৰা ইমান ভালকৈ দেখা নাযাব, মই ওচৰত যাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো মোৰ গ্ৰাউণ্ড হয়, কলেজৰ যেটো ফিল্ড হয়। ফিল্ডটোতো মানে অলপ নিজা হৈছিল, মানে পানী চানী উঠে, সেইকাৰণে মাটি ফলাইছে, নতুনকৈ মাটি ফলাই মানে নতুন কৰি আৰু কিবা কিবা কৰি দিব আৰু। তো গ্ৰাউণ্ডটো অলপ বেয়া হৈ আছে, দেখিবলৈ পাই আছে আপোনালোকে। সৌ সাইডত যে আপোনালোকে যেটো দেখি আছে এই হিটো লেফট সাইডত হিটো আপোনাৰ গাৰ্লছ হোষ্টেল হয়। তো আপোনালোকে দেখি আছে সন্মুখত যেটো ঘৰ হয়, সেইটো আপোনালোকৰ ইয়াত এটা সাইনবোৰ্ড এটা লগোৱা আছে, আপোনালোকে দেখি পাব। দেখাই দি আছো আপোনালোকক সেইটো কিহৰ ঘৰ হয়।
সেইটো ইয়াত লিখা আছে আপোনালোকে দেখা পাব ইনডোৰ স্পৰ্টছ ট্ৰেইনিং ফেচিলিটিজ কমপ্লেক্স মানে যিবিলাক খেলাৰ যিটো কলেজৰ যিটো খেলৰ যিটো মানে ফেচিলিটি হয় ইয়াত মানে কিবা আপুনি হকি চকি কিবা কি খেলি থাকে মানে খেলাৰ কাৰণে আৰু সেই বম ঘৰটো আৰু বনাইছে আপোনালোকে কি পাইছে বহুত চিনেমা হলৰ নিচিনা আৰু মানে চিনেমা হলৰ নিচিনা দেখা গৈ আছে আপোনালোকৰ দূৰৰ পৰা দেখাই পাই আছে আপুনি তো ভিতৰত যাব নোৱাৰিম মানে বন্ধ আছে এতিয়া মানে কৰোনাৰ কাৰণে কলেজ বন্ধ চলি আছে দুটামান ক্লাছ কৰে আগবেলাই ক্লাছ কৰি আপুনি সকলোবিলাক গুচি যায় তো কলেজটো বন্ধ হৈ আছে এইটোতো দেখালো বলক বাৰু এতিয়া যেটো মোৰ কলেজৰ যেটো লাইব্ৰেৰী হয় কলেজৰ যেটো লাইব্ৰেৰী য'ত আপুনি কিতাপ পত্ৰ যিবিলাক পঢ়িব পাৰিব কিতাপ পত্ৰ যিবিলাক থাকে সেইটো আপোনালোকক দেখাম তো আহক লগত আপোনাৰ কলেজৰ যেটো লাইব্ৰেৰী হয় লাইব্ৰেৰীটো আপোনালোকক দেখাই দিম যাও আৰু লাহে লাহে দেখি আছে একদম বহুত ভাল এইটো হয় হৌটো ৰাইট সাইডত আপোনালোকে দেখি আছে এইটো হয় লাইব্ৰেৰী ৰুম তো কাষত যাই ভালকৈ দেখাই দিম এইটো লাইব্ৰেৰী হয় আৰু আপোনালোকে দেখি পাই আছে মানে লাইব্ৰেৰীৰ নামটো দেখানো গৈ আছে যে লাইব্ৰেৰী হয় এইটো এটা মানে নাম এটা লিখা থাকে নামটো দেখি পোৱা নাই আপোনালোকে মানে গছৰ কাৰণে গছত কিবা লাগি গৈছে একেবাৰে লাইব্ৰেৰীৰ নামটো দেখাই নাযায় অলপ দেখা গৈ আছে আপোনালোকে দেখি পাই আছে লাইব্ৰেৰী ৰুম হয় সেইটো ৰুমত মানে আমাৰ কলেজৰ যিকোনো ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে কিতাপ পত্ৰ যিকোনো আপুনি পাব পাৰিব ইয়াত হয় সাইডত এইটো গছটো বহুত ভাল লাগিছে নহয় বহুত ভাল লাগিছে গছটো আৰু হয় সাইডত যেটো এটা আপোনাৰ দেখা পাই আছে কেন্টিন আছে দুটা এইটো এটা সাইডত যে আপোনালোকে দেখি আছে এইটো এটা কেন্টিন হয় আৰু এইটো এটা কেন্টিন হয় এইটো এটা আমাৰ কলেজৰ যেটো কেন্টিন এইটো আপোনাৰ কেন্টিন হয় ইয়াত লিখা আছে কলেজ কেন্টিন ওপৰত মোৰ কলেজৰ যেটো লোগো হয় ইয়াত লাগা আছে মানে বন্ধ আছে কেন্টিনটো এতিয়া মই গধূলি সময়ত আহিছোঁ কাৰণে কেন্টিনটো বন্ধ আছে তো এইখিনি আছিল মোৰ কলেজ মই পঢ়ি থকা কলেজ সেইটো আৰু কলেজৰ বেকগ্ৰাউণ্ড পিছৰখিনি মানে দেখাব নোৱাৰিলোঁ মানে কলেজটো বন্ধ আছে এতিয়া বন্ধ নহ'লে ওপৰত উঠি আপোনালোকক দেখাব পাৰিলোঁ হয় পিছৰ ঠাইখিনি তো এইটো কলেজত আপোনাৰ যিকোনো ষ্ট্ৰীমত হয় আৰ্টছ ষ্ট্ৰীম কমাৰ্চ ষ্ট্ৰীম ছায়েন্স ষ্ট্ৰীম যিকোনো ষ্ট্ৰীমত আপুনি এডমিশ্যন ল'ব পাৰিব পঢ়িব পাৰিব আপুনি হায়াৰ ছেকেণ্ডেৰীৰ পৰা MA লৈকে MHC MCom ইয়াত আপুনি পঢ়িব পাৰিব তো এইটো আপোনাৰ যেটো আপোনাৰ লয়াৰ আসাম যেটো হয় লয়াৰ আসামৰ ভিতৰত কলেজখন আৰু মানে ভাল ৰিপুটেড কলেজ হয় আৰু ভাল কলেজ বুলি কোৱা হয় লয়াৰ আসামৰ ভাল কলেজ বুলি কোৱা হয় তো আপোনালোকে যদি বিচাৰে কলেজখনত আপোনালোকে এডমিশ্যন হ'ব পাৰে তো আজি ইমানেই আছিল মোৰ কলেজখন আপোনালোকক দেখালোঁ যদি ভিডিঅ'টো আপোনালোকে ভাল লাগে তো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব